চাবলৈ ৰেডি হৈ গ'লোঁ কাপোৰ পিন্ধিলোঁ মেকআপ চেকআপ কৰিলোঁ আৰু ওলাই আছে হাই বুলি কৈছে এতিয়া দেই যে লাষ্ট কৰে এতিয়া হাই বোলে আছে বা হাই গুড গাৰ্ল গতিকে ভিডিঅ'টো মোৰ সেইকলৈকে চাব ভিডিঅ'টো ধমাকা হ'বলৈ গৈ ধমাকা লিখিবলৈ চাবলৈ গৈছোঁ গতিকে ভিডিঅ'টো অকণো স্ক্ৰিপ্ট নকৰি সেইকলৈকে চাব বাই বাই আহি আছোঁ লগৰ এজনীৰ কাৰণে ৰখি আছোঁ আন্ধাৰ আন্ধাৰ হাই আহি পাই গ'লোহি পূজা চাবলৈ আমি নাচ কৰিছে ইমান ধুনীয়া ধুনীয়া কাপোৰ দুটা মোৰ ফ্ৰেণ্ডটো দুটা লগত ব্যস্ত হৈ আছে ইমান দুটিয়া দুটা নাচা ইমান ভাল ভাল আছিলে কেতিয়াবা ল'বলৈ মনে যায় লৈ ল'লো ইমান গৰম লাগিছে ইমান ধুনীয়া সৰু সুৰা বস্তুবোৰ বেছি ভাল লাগে সেইকাৰণে এইটো লৈ লৈছোঁ ইমান ধুনীয়া ধুনীয়া ডেকৰ বৰ লাগিছে এইটো লওঁ বুলি ভাবিছোঁ ইমান ধুনীয়া এটা বস্তু আহিছে আৰু মই এইটো উঠাই লৈ লৈছোঁ এইটো সকলোৰে ফেভৰেট মোৰ বুলি নহয় ৰাস্তাৰ বাহিৰত মজা মজা লাগিছে ভয় লাগে চাদত যাবলৈ হাই হাই ইমান ডাঙৰ বহুত মানুহ কেনেকুৱা লাগিছে তোৰ পূজা চাই ভাল লাগিছে ইমান মানুহ আহিছে ন
পূজা চাই আহি পাই গ'লোহি আৰু এতিয়া আঁঠুৱা তলত সোমালো এতিয়া শুম গতিকে আজিলৈ গুড নাইট বাবাই নেক্সট ভিডিঅ'ত আপোনালোক পাই আছোঁ গুড নাইট নহয় গুড মৰ্ণিঙে হ'ল আৰু বহুত টাইম আজি পূজা চাই দিলোঁ চাই বহুত ভাল লাগিলে ইমান মানুহৰ ভিৰ মানে কি ক'ম আৰু মই মানে লখিমপুৰত যিমানখিনি দেখুৱাব লাগিছিল দেখুৱাবই নোৱাৰিলোঁ চাগে ইমান কেনেকৈ মোবাইল আৰু লাজো লাগিছে মানুহে ইমান মানে চাই তাতে মোৰ তেনেকৈ ইমান মানুহৰ ভিডিঅ' বনোৱা অভ্যাস নাই যে গতিকে লগতে ইমান ভিডিঅ' বনোৱাই নহ'ল আৰু মানে যিমানখিনি পাৰিলোঁ সিমানখিনি দেখুৱাই